নমস্কাৰ, মই প্ৰণামী বৈশ্য। আজি আপোনালোকৰ মাজত আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই এটা তিলৰ চাটনি লৈ আহিছোঁ। আপোনালোকে বনাই খাবচোন। যদি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি কিনে মোক আগুৱাই যোৱাৰ কাৰণে সহায় কৰিব। মই এনেকৈ পিটিকাটো বনাই খাই ভাল পাওঁ, তো আপোনালোকৰ মাজত দিয়াৰ কাৰণে মই ইচ্ছা জাগিছে, সেইকাৰণে মই আপোনালোকৰ মাজত দিছোঁ। যদি আপোনালোকে চাই ভাল পায় বা আপোনালোকে খাই ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট কৰি আগুৱাই যোৱাৰ কাৰণে সহায় কৰিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। ৰেচিপিটোৰ কাৰণে কি লাগিব, এইটো চাটনিটোৰ কাৰণে কি লাগিব চাওক। মই তিল লৈছোঁ অকণমান, আদা লৈছোঁ, নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ, বিলাহী 2টা লৈছোঁ আৰু জলকীয়া লৈছোঁ। এইখিনি এতিয়া আপোনাৰ কি কৰিব লাগিব চাই থাকক, মই দেখুৱাই আছোঁ। তিলখিনি আপোনালোকে ধোৱাৰ পাছত এটা কাম কৰিব, এনেকৈ মোহাৰি দিবচোন। এতিয়া ক'লাবিলাক গুচি যাব, দেখিছে? ক'লাবিলাক গুচি গ'লে ভাল লাগিব খাই, নহ'লে বাকলিটো থাকিলে সিমান এটা ভাল নালাগে খাবলৈ। সেইকাৰণে বাকলিটো গুচাই দিব, এনেকৈ গুচি দেখিছে? তাৰপিছত আপোনালোকে ধুই কিনে ৰ'দত অকণমান শুকাব, ঠিক আছে? কেৰাহীটো বহাই দিছোঁ এতিয়া মই তেলত। তাত পিঁয়াজ অকণমান দি দিম। পিঁয়াজখিনি যে মই কাটি থৈছিলোঁ, পিঁয়াজখিনি দি দিম, ঠিক আছে? তাৰপিছত জ্বলা দি দিম, জ্বলাখিনি দি দিম। আদা নহৰুখিনি যে মই পিচি থৈ দিছিলোঁ সেইখিনি এতিয়া দি দিছোঁ। আদা নহৰুখিনি পিচিছিলোঁ দি দিম। ভাজি ল'ব লাগিব অকণমান, ঠিক আছে? অকণমান ভাজি ল'ব লাগিব। অকণমান নিমখ দি দিব, ইয়াতে। অকণমান হালধি দি দিব, ইয়াতে। তাৰপিছত বিলাহীখিনি মই কাটি লৈছিলোঁ, বিলাহীখিনি এতিয়া মই ইয়াতে দি দিম, ঠিক আছে? বিলাহী দি দিম। অকণমান ভাজি ল'ব লাগিব, ঠিক আছে? পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব লাগিব আৰু বিলাহীখিনি অকণমান মজি যাব লাগিব। মই এতিয়া তিলখিনি যে ধুই থৈ দিছিলোঁ, তিলখিনি মই এতিয়া বহাই দিম। তিলখিনি মই বহাই দিছোঁ। তিলখিনি অকণমান লাৰিব লাগিব। তিলখিনি ভাজি হৈ গ'ল, এতিয়া অকণমান ঠাণ্ডা হ'ব লাগিব। এই ঠাণ্ডা হোৱাৰ পিছত, এইখিনি ঠাণ্ডা হোৱাৰ পাছত আৰু এইখিনিও একেলগে ভাজি লৈছোঁ। এই ভাজি হোৱাৰ পিছত দৌখিনি ঠাণ্ডা হোৱাৰ পিছত মিক্সিত পিচিব লাগিব। মিক্সিত পিচিলে আপোনালোকৰ পিটিকাখিনি খাবলৈ ৰেডি হৈছে আৰু। আপোনালোকে কি কৰিব, এইখিনি গোটেইখিনি আপোনালোকে মিক্সিত এনেকৈ পিচিব লাগিব। মই ইয়াতে ওলাই লৈছোঁ, এনেকৈ মিক্সিত গোটেইখিনি একেলগে পিচিব লাগিব, ঠিক আছে? এনেকৈ পিচি ল'ব। ইয়াতে আৰু নিমখ একো দিব নালাগে, তেল দিব নালাগে, কাৰণ তেল দি ভাজিছোৱে ন, আৰু নিমখটোতো দিয়া গৈছিলে, সেইকাৰণে একো নালাগে। এতিয়া মই মিক্সিত পিচি কিনে আপোনালোকক দেখাই আছোঁ। এতিয়াতো হৈ গ'ল। মই অকণমানেই বনাইছোঁ, কাৰণ আমাৰ ঘৰত দুজনে খাওঁ, মোৰ হাজবেণ্ড আৰু ময়ে খাওঁ, মোৰ ল'ৰা আৰু ছোৱালীয়ে নাখায়, সেইবাবে অকণমানেই বনাইছোঁ। আপোনালোকৰ যদি মানুহ বেছি হয় তেতিয়াহ'লে বেছিকৈ বনাই খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে বনাই খাই কিনে জনাবচোন আৰু মোক কমেণ্ট কৰিব যদি ভাল হৈছে। আৰু যদি মোৰ ভিডিঅ'টো চাই কিনে যদি আপোনালোকে কিবা উপকৃত হোৱা বুলি ভাবিছে, অকণমানো যদি উপকৃত হোৱা বুলি ভাবিছে, তেতিয়াহ'লে মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰে মোৰ মনোবল বঢ়ায়, তো আগলৈ ভিডিঅ' দিয়াৰ কাৰণে মই উৎসাহিত জনায়। সেইকাৰণে আপোনালোকে মোক সদায় লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি আপোনালোকৰ মোৰ মৰম চেনেহ দিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।